নমস্কাৰ, প্ৰিন্সি কিচেন এণ্ড ব্লগছলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ মুৰ্গীৰ মাংসৰ সৈতে কল পচলা কেনেকৈ বনাই তাকে দেখুৱাবলৈ লৈছোঁ। বলকচোন আপোনালোকে চাব। কল পচলাৰে মুৰ্গী মাংস বনাবলৈ মই লৈছোঁ এই 1/2 কেজি মুৰ্গী মাংস, আৰু এইটো লৈছোঁ ভীমকলৰ পচলা। 4টা পিঁয়াজ মই এনেদৰে কাটি লৈছোঁ। এয়া আলু 3টা কাটি লৈছোঁ এনেদৰে মই, আৰু গৰম মছলা, গোটা গৰম মছলা, আৰু এয়া মান ধনিয়া পাত, এয়া আদা নহৰু, এয়া গোটা জিৰা আৰু ধনিয়া, আৰু এয়া পকা জলকীয়া, আৰু এয়া হালধি গুড়ি, নিমখ, চিকেন মছলা, মিট মছলা, আৰু এটা বিলাহী মই এনেদৰে কাটি লৈছোঁ। আৰু লৈছোঁ কেইটামান জালুক, আদা নহৰুখিনি মই পটাত পিচি ল'ম। পিচি লৈছোঁ মই মছলাবোৰ পটাত পিচিয়ে ভাল পাওঁ। পটাত পিচিলে সোৱাদো বাঢ়ে। নহৰুখিনি পিছা হৈ গ'ল নহয়। এতিয়া মই জিৰা আৰু ধনিয়াখিনি পিচি ল'ম। গোটা জিৰা আৰু ধনিয়া পিচি ল'ম। মই গুড়ি কৰি দিয়াতকৈ মই এনেদৰে পিচি দিলে ভাল পাওঁ খাই, সেইকাৰণে মই এনেদৰে পটাত পিচি দিওঁ। এনেকৈ মছলা মাংসত দিলে বিৰাটেই সোৱাদ লাগে খাই। মাংসৰ সোৱাদটো আৰু দুগুণ বাঢ়ি যায়। এয়া মোৰ জিৰা আৰু ধনিয়া পিচি হৈ গ'ল। এয়া পিচি ল'লোঁ মই। এতিয়া মই জলকীয়াকেইটা পিচি ল'ম। জলকীয়া পাতত পিচি ল'লে কালাৰ বহুত ধুনীয়া হয় মাংসৰ, আৰু খাবলৈ সোৱাদ হয়। পকা জলকীয়া দিলে মাংসবোৰ সোৱাদো হয় খাবলৈ, আৰু কালাৰো ভাল হয়। পকা জলকীয়াখিনি এনেদৰে পিচি লৈছোঁ। চাওকচোন কি ধুনীয়া কালাৰ আহিছে, পুৰা ৰঙা। সেইখিনি জলকীয়াখিনি মই এনেদৰে পিচি ল'লোঁ। কল পচলাটো মই এইদৰে কাটি লৈছোঁ। এইদৰে পিহি ল'ব আপোনালোকেও। মোৰ পিহি হৈ গৈছে। এয়া মোৰ পিহি লোৱা কল মছলাখিনি দেখিছেনে? ধুনীয়া মিহি হৈছে। পিহি দিলে বেছি ভাল হয় খাব। এতিয়া মই মাংসখিনি মেৰিনেট কৰি ল'ম। তাতে মই দিম 1 চামুচ নিমখ। নিমখ আৰু অকণমান লাগিব, যিহেতু মই পচলা দিম। এতিয়া মই আৰু আধা চামুচ নিমখ দি দিছোঁ। হালধি দিম মই 1/2 চামুচ। চিকেন মছলা দিম মই 1 চামুচ। মিট মছলা দিম মই আধা চামুচ। এতিয়া মই ইয়াতে দিম এইখিনি পিচি লোৱা ধনিয়া আৰু জিৰা আৰু জলকীয়াখিনি। এতিয়া মই ইয়াতে দিম কেঁচা মিঠাতেল অকণমান। বেছি নালাগে, 1 চামুচমান মিঠাতেল দিলে হৈ যাব। আৰু এনে অকণমান পিঁয়াজ মই মাৰি দিছোঁ ইয়াতে। এতিয়া মই এইখিনি মেৰিনেট কৰি থ'ম। অকণমান বেছি নালাগে। হৈ গ'ল। এইখিনি মই অকণমান ঢাকি থৈ দিম। ঢাকি থৈ দিলোঁ। এতিয়া মই গেছটো অন কৰি লৈছোঁ। কেৰাহীখন পাতি দিম। গৰম হ'বলৈ দিম। কেৰাহীখন গৰম হৈ গ'ল। এতিয়া মই তেল দি দিম। হৈ গ'ল। তেলখিনি গৰম হৈ গৈছে। এতিয়া মই আলুখিনি ফ্ৰাই কৰি ল'ম। ইয়াতে মই হালধি আধাখিনি দি দিম।
নিমখ সোৱাদ অনুযায়ী অকণমান দি দিম। তেতিয়া আলুখিনি অকণমান নিমখটো সোমাই যায়। অকণমান লৰাই দিছোঁ। ৰঙচুৱা হ'লেকে মই এইখিনি ফ্ৰাই কৰি থাকিম। এই আলুখিনি ৰঙচুৱা পৰিছে, এতিয়া আলুখিনি মই নমাই ল'ম। এতিয়া আলু ফ্ৰাই কৰি দিলোঁ তেলখিনিতে মই এই দুখিলা তেজপাত দি দিম। তেজপাত দুখিলা আপোনালোকক দেখুওৱা নাছিলোঁ, মই পাহৰি থাকিলোঁ। ইয়াত দি দিম ইয়াতে, আৰু ইয়াত পিঁয়াজখিনি মই দি দিম। পিঁয়াজখিনি ৰঙচুৱা কৰালৈকে মই ফ্ৰাই কৰি ল'ম। এয়া পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱা কৰিছে। ইয়াতে মই এতিয়া পিচি লোৱা আদা নহৰুখিনি দি দিম। আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে মই অকণমান ভাজিম। এতিয়া মই এইখিনি মেৰিনেট কৰি থোৱা মাংসখিনি মই দি দিম। মই এইখিনি অকণমান ফ্ৰাই কৰিম। মাংসখিনি মই এতিয়া ভালদৰে ফ্ৰাই কৰি দিম। মাংসখিনি ভাজি হোৱা মানে মই সেইখিনি বিলাহীখিনি ফ্ৰাই কৰি অকণমান ঢাকি দিম। এতিয়া মই বিলাহীখিনি ফ্ৰাই কৰি ল'ম। মই এতিয়া গেছটো অন কৰি লওঁ। কেৰাহীটো পাতি দিছোঁ। কেৰাহীটো গৰম হৈ গ'ল। মই ইয়াতে অকণমান বিলাহীখিনি কাটিলোঁ। মিঠাটো দিম, বেছি মিঠাটো নহয়, যিহেতু মই বিলাহী এটা দিম। তেলখিনি গৰম হ'ল, এতিয়া মই বিলাহী যে কাটি থৈছিলোঁ বিলাহীখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। এইখিনি দেখিছেনে ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই এইখিনি মিক্সিত পিচি ল'ম। এইখিনি পিচি ল'ম। বেছি বিলাহী দিয়া নাই, মই এটা বিলাহী দিছিলোঁ, দেখুৱাইছিলোঁ আপোনালোকক। এয়া মোৰ পিচি হৈ গৈছে। ইয়াতো দেখিছেনে ধুনীয়া মিহি হৈছে। এতিয়া মাংসখিনি চাওঁ আমি। অকণমান লৰাই দিম। এতিয়া মই পিচি লোৱা বিলাহীখিনি এইখিনি দেখিছেনে ধুনীয়াকৈ দি দিম। এতিয়া এইখিনি মই অকণমান ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই কৰি লোৱাৰ পিছত মই ইয়াতে পচলাখিনি দি দিম। এইখিনি পচলা মই দি দিম। পচলাখিনি মই ধুনীয়াকৈ মিক্স কৰি ল'ম। সেইদৰে মিক্স কৰি ভাজি ল'ম। পচলাবোৰ বহুতে কাটি পেলাই দিয়ে মিহিকৈ, কিন্তু মই পচলাবোৰ মিহিকৈ কাটি চালনীত পিহি লৈছোঁ। চালনীত পিহি ল'লে আৰু সোৱাদটো দুগুণ বাঢ়ে, সেইকাৰণে মই পিহি লৈছোঁ। আৰু আহবোৰ কাটি নাযায়, কাটি ল'লে আহবোৰ কাটি যায়, সেইকাৰণে মই পিহি লৈছোঁ। এতিয়া মই ইয়াতে ঢাকনখন মাৰি দিম সিজিবলৈ কাৰণে। এতিয়া মই ঢাকন এখন গুচাই থওঁ। অলমষ্ট সিজিছে। এতিয়া মই আলুখিনি দি দিম। আলুখিনি দি দিম। এতিয়া মই এইখিনি আমি ভালদৰে ফ্ৰাই কৰি ল'ম। এতিয়া মই ঢাকনখিনি গুচাই লৰাই খাম। আলুখিনি সিজিছে। পানী অকণমান দিব লাগিব। পানীখিনি দি দিম। এইখিনি মই এতিয়া ধুনীয়াকৈ উতলাই আহিব দিম। আলুখিনি অকণমান সিজা নাই।
এয়া দেখিছেনে উতল আহি আছে। এয়া গোটা গৰম মছলাখিনি মই খুন্দি ল'লোঁ, দি দিম ইয়াতে মান ধনিয়া পাতখিনি মই ইয়াতে এনেদৰে কাটি দিছোঁ। একেবাৰে শেষত মই জালুকখিনি গুড়ি কৰি লৈছিলোঁ, গুড়ি কৰা জালুকখিনি মই দি দিছোঁ, অকণমান লগাই দিছোঁ। বেছি সময় নহয়, অকণমান সময় উতল আহিবলৈ দিম, তাৰপিছত মই নমাব। এইখিনি যে নমাবলৈ হৈ গৈছে, মই নমাই লওঁ এইখিনি। এয়া মোৰ লোকেল মুৰ্গীৰ মাংস পচলাৰ সৈতে বনোৱা আছিল যে, এয়া মোৰ লোকেল মুৰ্গীৰ মাংসৰ সৈতে কল পচলা ৰেডি হৈ গ'ল। খাবলৈ বৰ জুতি লগা হয়। মই আগতে এনেদৰে বনাইছিলোঁ, খাবলৈ বহুত ভাল লাগিছিলে। আজিও এনেকৈ বনাই আপোনালোকক দেখালোঁ ভিডিঅ'টো বনাই। ভাল লাগিলে আপোনালোকে কমেণ্ট কৰিব।